আসসালামু আলাইকুম এভৰিৱান মোৰ চেনেলটোলৈ আকৌ এবাৰ আপোনালোক সবকে স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আলহামদুলিল্লাহ মোৰ খবৰ বহুত ভাল যেতে এতিয়া ৰোজা আহি আছে গতিকে ৰোজাৰ কাৰণে মই এটা অতি সহজ আৰু কম বস্তুৰে বনাব পৰা এটা পকৰীৰ ৰেচিপি লৈ আহিছো হয় এটো মই পালেং শাকেৰে বনালো আৰু মাত্ৰ এটা বস্তুৱে ব্যৱহাৰ কৰিছো এটো হল আটা এই দুটা বস্তুৰে এটো মই ইমান সোৱাদ লগা আৰু একদম মুচমুচিয়া পকৰী ৰেচিপিটো বনাই দিলো এতিয়া ৰোজা আহি আছে গতিকে ৰোজাৰ ইফতাৰীৰ কাৰণে এইবিলাক বস্তু বনাব লাগে আৰু আমি সবে খাই ভাল পাওঁ গতিকে বলক মই ৰেচিপিটো কেনেকৈ বনালো আপোনালোকৰ লগত শেয়াৰ কৰিলো ইয়াতে মই পালেং শাক লৈছো আধা বান্দুল আৰু একদম মিহিকে কাটি লৈছো তাতে মই দি দিলো ইয়া আটা এবাটি আটা দিছো আৰু খুন্দিয়াই লোৱা এচামচ আদা দিছো আৰু ইয়াতে মই দি দিলো এচামচ খুন্দিয়াই লোৱা নহৰু আৰু কেইটামান কেঁচা জলকীয়া কাটি দিলো এবাৰ মই ইয়াতে মিহিকৈ কাটি অলপ ধনিয়া পাত দিলো আৰু দিলো আধা চামচ মান ধনিয়া গুৰি এচামচ হালধি গুৰি লগতে সোৱাদ অনুসৰি নিমখ দি দিলো এবাৰ মই ইয়াতে জিৰা গুৰি দিলো এচামচ কাৰণ জিৰা গুৰিটো দিলে বৰৰ সোৱাদটো বহুত বেছি আহে আৰু যেটো সেন্ট আহে হেটো বহুত বেছি আহে গতিকে জিৰা গুৰিটো অলপ বেছিকৈ দিব এবাৰ মই ইয়াতে পানী ঢালি মিক্স কৰি দিলো আপোনালোকৰ যদি আটাটো আৰু লাগে আৰু দিব পাৰিব আৰু পানীটো যিমান লাগে দি ভাল কৰি এটা বৰৰ এটা ডো বনাই লব ইয়া মই পিয়াজ দি দিলো দুটা মিহিকৈ কাটি ইয়া মোৰ আটাটো আৰু লাগিছিলে মই আটাটো আৰু অলপ দি দিলো আৰু পানী দি এনেকে মই বনাই ললো এবাৰ মই কেৰাহী এটা তেল গৰম কৰি তাতে মই এটা এটাকে বৰবিলাক দি যাম আপোনালোকৰ যেটো শেপ লাগে হেটো শেপতে দিব পাৰিব মই একদম সৰু সৰুকে দিছো ইয়া বহুত কম টাইমৰ ভিতৰত ইয়া চাওক মোৰ বৰৰ ৰেচিপিটো ৰেডি হৈ গ'ল আপোনালোকে ৰোজাৰ ইফতাৰীৰ কাৰণে এনেকৈ বনাই খাব পাৰিব আৰু চাৰ লগতো সন্ধিয়া খাব পাৰিব এনেকৈ আলহী আহিলেও সোনকালে এনেকৈ বনাই দিব পাৰি এইটো বহুত সোৱাদ লাগে আৰু আলহীবিলাকেও খাই বহুত ভাল পাব আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল পায় মোৰ ভিডিঅ'টোত কমেন্ট এটা কৰি দিব আৰু লাইক এটা মাৰি দিব পুনৰবাৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ তেতিয়ালৈকে আহিছো ভালে থাকক সুস্থ থাকক আৰু খুদা হাফিজ